हेलो एवरीवन সকলোলৈকে পুনৰি মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। মই খুপাত ধুনীয়া ফুল এপা মাৰি থৈছো দেই, কেনেকুৱা লাগিছে জনাব। মাহাতৰ তাতে আহি আছিলো আৰু আহিলো আজি মানে মাহাতৰ গাঁওখনৰ পৰিৱেশটো বোলে আপোনালোকক দেখাও। এয়া পৰিৱেশটোনো কি দেখাম, গোটেই গাঁওখন নদীয়ে শেষ কৰি থৈছিলে আৰু এতিয়া মানে নদীখন নিয়ন্ত্ৰণ হ'ল, যিহেতু সকলো ৰাইজে লগ লাগি নদীখন নিয়ন্ত্ৰণ কৰালে আৰু এইফালে নদীখনৰ মানে মাথাউৰিটো বান্ধিছে দুইপাৰে, ইপাৰে আৰু বান্ধিছে এইপাৰেও বান্ধিছে। এয়া মাজতে মানে নদীখন বৈ গৈছে মাজেদি, এয়া চাওকচোন এইখন নদীখন মাজেদি বৈ গৈছে। ইমান মনটো সুখ লাগিছে নহয়, কি বুলি ক'ম আৰু। অত দিনৰ পৰা যিহেতু নদীখন নিয়ন্ত্ৰণ নহ'ল আৰু নিয়ন্ত্ৰণ কোনেও নকৰিলে, আৰু এতিয়া যিহেতু আমাৰ নৱপ্ৰজন্মবিলাকে লগ লাগি সকলোৱে নদীখন নিয়ন্ত্ৰণ কৰাৰ কথা ভাবিলে, লগতে দেউতাহঁতেও সহযোগ কৰিলে, এই কথাটো শুনি বহুত সুখ পালোঁ। কাৰণ কেলে আমি যিমান সৰুৰ পৰা আজিলৈকে মানে যিমান দেখি আহিছোঁ বা দেখিবলৈ পাইছিলোঁ যে নদীৰ পানীয়ে সকলো খেতি পথাৰ ঘৰ দুৱাৰ সকলো নষ্ট কৰি পেলাইছিলে। আৰু যিহেতু এনেকৈ নষ্ট কৰিলে নহয়, একদম বহুত দুখ লাগে। যিহেতু মাহঁতৰ মানে খেতি পথাৰবিলাক এইবিলাক চব নলনি হৈ গ'ল, চাওকচোন এনেকৈ নলনি হৈ গ'ল। যিহেতু খেতি পথাৰ মানে একেবাৰে নষ্ট হয় আৰু কৰিব নোৱাৰে, নদীয়ে একদম আহি মানে পানী যেতিয়া আহে একদম বালি পেলাই একেবাৰে সমান কৰি দিয়ে, দেখিছেনে। এয়া নদীৰ পৰা উঠোৱা এয়া বালি, এয়া বালি চাওক। আমাৰ এফালে থকা নদীখন বোলে কামিয়া নদী, যিহেতু কামিয়া নদী কাম কৰিবই, হয়নে নহয়। তেওঁলোকে কাম কৰি থাকক, আৰু আমাৰ দেউতাহঁতে যিটো কাম কৰিলে, দেউতাহঁতে বুলি নকওঁ, গাঁৱৰ সকলো ৰাইজে দেই, এইখিনিতে মই বহাই কোৱা হ'ব। দেউতাহঁতে বুলি ক'লে দেউতাহঁত বুলি কৈছোঁ বাৰু। দাই আমাৰ মানে বৰ্তা ধৰক নিচা এনেকৈ সকলোৱে কামটো কৰিলে, যিহেতু কৰাৰ কাৰণে তেওঁলোকক মানে অশেষ ধন্যবাদ দিছোঁ, হাজাৰবাৰ ধন্যবাদ দিছোঁ। আৰু যিসকল আমাৰ সৰু সৰু ল'ৰা ছোৱালী উঠি আহিছে, তেওঁলোকে এটি সুখী জীৱন কটাব পাৰিব, হয়নে নহয় বাৰু, এনেকৈ কৰি দিয়াৰ কাৰণে। যিহেতু ইয়াকে মই কৈছোঁ আৰু কিনো ক'ম, ভাল লাগিলে, বহুত হেপ্পী হৈছোঁ। এইফালে পাহাৰ একেবাৰে হাতেৰে চুব পৰা। মই নলনিৰ মাজত এইফাল ফুল পালোঁ, ফুলপাহ খোপাতে মাৰি লৈছোঁ আৰু দেই। আজি পিছে বতৰটো ৰ'দ আছিলে, কিন্তু এইখিনি সময়ত আকৌ বতৰটো মানে ডাৱৰীয়া কৰি দিলে। ইফালে আছে এখন শুকান নদী আৰু এইফালে আছে এখন তিতা নদী, মানে এই নদীখনৰ মাজেৰে এটা সুঁতি বৈ গৈছে, আৰু এই সুঁতিটোৱে আমাৰ মানে সকলোকে ঘৰ দুৱাৰ খেতি পথাৰ বাৰী মানে সকলো শেষ কৰি পেলায়। কি ক'ম আৰু, নদীখনক গালি পৰা নাই দেই, নদীখনক গালি পাৰিব নোৱাৰোঁ, কাৰণ নদীখন আমাৰ একেবাৰে আপোন, আৰু এই নদীখনতে সকলো সপোনবোৰ মানে আমাৰ লুকাই আছে, হয়নে নহয় বাৰু। এখন নদী থাকিলে যিহেতু পানীৰ কাৰণে অসুবিধা নহয়, খৰি মাৰি আহে, পাহাৰটো যিহেতু ওচৰতে, এইকাৰণে পৰা আমি নদীখনক মই কেতিয়াও দুখ দিব নিবিচাৰোঁ। এতিয়া মানুহখিনিৰ লগত মানে ভাল পাইছোঁ, যিহেতু তেওঁলোকে বিচাৰ বিবেচনা কৰিলে আৰু নদীখন নিয়ন্ত্ৰণ কৰিলে, নদীখন নিয়ন্ত্ৰণ কৰি সকলোৰে সহায় কৰিলে, হয়নে নহয় বাৰু। এনেকুৱা কথাবোৰে যদি কাৰোবাক আমনি কৰিছে তেতিয়াহ'লে ক্ষমা কৰি দিব দেই, মই মানে মোৰ মনৰ ভাৱখিনিহে প্ৰকাশ কৰিছোঁ। আমাৰ ল'ৰাকেইটা আহি আছিলে, ক'ত গ'ল, এইফালে চাওকচোন, সিহঁতে মানে নদীত আহিব পাই বিৰাট ফূৰ্তি পাইছে। বহলকৈ তুলিছে চাওক, এফালে এনেকৈ তুলিছে আৰু মাজতে নদীখন, আৰু সিটো ছাইডেও এনেকৈ তুলিছে। এনেকৈ কৰাৰ কাৰণে ভাল হৈছে, ইয়াতে গাড়ী মটৰ যাব পাৰিব, কোনো অসুবিধা নাই, ভাল লাগিলে। আৰু সকলোৱে ভিডিঅ'টো চাব আৰু মৰম দিব, সকলোৱে সকলোৰ পৰা মৰম বিচাৰিলোঁ। আৰু মই যদি কোৱা কথাখিনিয়ে কাৰোবাৰ হৃদয়ত যদি দুখ দিয়ে তেতিয়াহ'লে মই ক্ষমা খুজিছোঁ। ইয়াকে কৈ ভিডিঅ'টো সামৰি মাৰিছোঁ।